এইটো কি হয় হৰ্ণবিল ভিলা ডাউন সো এতিয়া আমি আৰু এটা ইন্টাৰেষ্টিং প্লেছত গৈ আছো हेलो फ्रेंड्स সকলোকে আমন্ত্ৰণ জনাইছো মোৰ ইউটিউব চেনেল এক্সপ্লোৰিং অসমত মোৰ নাম হয় ফেজ আৰু এইটো মোৰ ফাৰ্স্ট ব্লগ হয় আশা কৰিছো সকলোকে ভিডিওটো চাই ভাল লাগিব আৰু ভিডিও থাম্বনেল চাইটো গম পাইছে আজি আমাৰ প্লানটো কি হয় আজি আমাৰ প্লান একচুয়ালি হয় ডিগবৈ যোৱাৰ তো ডিগবৈ একচুয়ালি মই মোৰ কাম এটাতে যাওঁ তো ভাবিছো ফাৰ্স্ট ব্লগটো মই ইয়াৰ পৰা আৰম্ভ কৰোঁ তো যদি ভিডিওটো চাই ভাল লাগে তেনেহলে নিশ্চয় কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰি ল'ব আৰু ডিগবৈ মোৰ ঘৰৰ পৰা এৰাউণ্ড 2 আৱাৰ্ছৰ জাৰ্নি হয় আৰু আমি যাম বাইকত তো মোৰ লগত মোৰ লগৰ এজন যাব ভিডিওটো শেষলৈকে চাই থাকক আশা কৰোঁ ভাল লাগিব সো সব ৰেডি এতিয়া আমি ওলাই যাওঁ বাইকো ৰেডি সুজুকি জিক্সাৰ মোৰ লগৰটো আহিলে এয়া আৰু এতিয়া আমি বলক জাৰ্নিটো আৰম্ভ কৰোঁ আমি আহি পালো মাকুমৰ পৰা ডিগবৈ এতিয়া আৰু বাকি আছে আমাৰ 24 কিলোমিটাৰ আৰু আমি এতিয়া বৰ্তমান আছো মাকুম ফ্লাইঅভাৰৰ ওপৰত আমি বাইপাছ হৈ আহিলো তো এতিয়ালৈকে আমি 1.5 ঘণ্টাৰ জাৰ্নি কমপ্লিট কৰিলো এতিয়া আধা ঘণ্টা আৰু জাৰ্নি বাকি আছে Welcome to Digboi, the birthplace of Indian oil industry. So finally Digboi ahi palu. Nijor kaam khini hek korilo, apnalokok direct log pam Digboi park. ডিগবৈ পাৰ্ক তো নিজৰ যিখিনি কাম আছিল কামখিনি সব হেক কৰিলো তো এতিয়া হেক কৰি মেলি কেনে এতিয়া আমি ইয়া ঘূৰি পাই আহিলো ডিগবৈ পাৰ্কত সো ডিগবৈ পাৰ্কটো কেদিনমান বন্ধ আছিল কেদিনমান মানে ভালেমান বছৰ বন্ধ আছিল তো কাৰণটো কি কাৰণটো মই গম নাপাওঁ তো এতিয়া এটো বেছি দিন হোৱা নাই মেবি 1 month মান হৈছে হে এটো আকৌ ৰিঅপেন হোৱা তো এতিয়া আকৌ ৰিনোভেটো কৰিলে হে বন্ধ থকা টাইমত তো ইয়া ভিউ চাওক পাৰ্কৰ বহুত ধুনীয়া পৰিবেশ ইয়াৰ
তো আমি এতিয়া এটা কোণাত আহি পালোঁ ডিগবৈ পাৰ্কৰ। তো এইটো যে মোৰ পিছফালে যে দেখিছে এইটো হৈছে হেংগিং ব্ৰিজ। তো এতিয়া বৰ্তমান হেংগিং ব্ৰিজটো বন্ধ কৰি থোৱা আছে, মে বি ক'ভিডৰ কাৰণে হ'ব পাৰে এইটো বন্ধ কৰি থোৱা আছে। তো ইয়াত এতিয়া বৰ্তমান কাৰোকে এলাউ কৰা নাই যাবলৈ। কেনেকুৱা লাগিলে তোক আহি কেনে? মোৰতো বহুত ধুনীয়া মজা লাগিলে। তই আগতে এবাৰ আহিছোঁ? মাজতে কেইবাবাৰো আহিছ তই? বহুতবাৰ আহিলোঁ। তো আমি আগতে একচুৱেলি আমাৰ ইয়াত নিজৰ ঘৰৰ মানুহ আছে, তো আমি ইয়াত কেইবাবাৰো আহি গৈ। তো আজি কাম আছিলে, তো ভাবিলোঁ বহুত দিনৰ পাৰ্ক ফালে যোৱা নাই, তো আজি সেইকাৰণে ভাবিলোঁ পাৰ্কত এবাৰ আহি কেনে ঘূৰি যাওঁ। ইয়াৰ পৰিৱেশটো কি এতিয়া বৰ্তমানৰ, তো এয়া চাওক ইয়াৰ পৰিৱেশটো কি ধুনীয়া, একদম শান্তি লাগে আহি কেনে। ইয়াত বহুত ধুনীয়া পৰিৱেশ ইয়াৰ। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে পাৰ্কখন। মানে ৰিঅ'পেন কৰাৰ পাছত ৰিন'ভেটো কৰা হ'ল ইয়াৰ পাৰ্কৰ। তো এইফালে চাওক, সেই পিছফালে যে দেখা পাইছে সেইটো হ'ল অইল ৰিফাইনাৰী। তো এই পাৰ্কত আগতে আপোনাৰ ব'টিঙো হৈছিলে, তো এতিয়া বৰ্তমানতো ব'টিং বন্ধ আছে। তো মে বি ক'ভিডৰ কাৰণে চাগে ব'টিঙো বন্ধ কৰি থৈছে। চ' এতিয়া আমি আৰু এটা ইণ্টাৰেষ্টিং প্লেচত গৈ আছোঁ, ডিগবৈ চিটিয়ে। তো চবকে ইয়াত এলাউ নকৰে যাবলৈ, তো আমি পাৰ্মিশ্যন লৈ কেনে সোমাইছোঁ। তো পাৰ্মিশ্যন মানে মোৰ মামা এজন থাকে ইয়াত, মামাজনে ইয়াত জব কৰে, তো তেখেতৰ মানে থ্ৰু দি আমি যাবলৈ পাৰ্মিশ্যনটো পালোঁ। তো এতিয়া আমি তাত গৈ আছোঁ, তাত গৈ কেনে দেখাইছোঁ আপোনালোকক তাত চাবলগীয়া বস্তু কি আছে। আৰু মই চিয়'ৰ আছোঁ যে চবকে এইটো তাত গৈ বহুত ভাল লাগিব। তাৰ যোনটো ভিউ চিটি এইটো চবকে ভাল লাগিব। বলক গৈ থাকক, দেখাইছোঁ মই। আৰু ইয়াৰ ৰাস্তা পদূলিও বহুত ধুনীয়া, এইটো শ্বিলং ৰোড বুলি কোৱা হয়। তো চাব পাৰে কিমান ধুনীয়া জেগাটো। এইটো হয় চিটিয়ে ফুল ফৰ্ম হয় চেণ্ট্ৰেলাইজ ট্ৰানজিট একমডেশ্যন। বাট এটা চেঞ্জ হ'ল, এতিয়া নাম হ'ল হৰ্ণবিল ভিলা। তো এতিয়া নামটো চেঞ্জ হৈ গ'ল চিটিয়ে পৰা, এতিয়া হৈ গ'ল হৰ্ণবিল ভিলা। আৰু ইয়াত ট'টেল ৰুম আছে 22, ঠিক ন? তো ট'টেল ৰুম আছে ইয়াত 22। তো এইটো প্ৰাইভেট হয় ন, মানে IOC প্ৰাইভেট হয়। তো এইটো হয় অইল ইণ্ডিয়াৰ আপোনাৰ প্ৰাইভেট, ইণ্ডিয়ান অইলৰ প্ৰাইভেট ভিলা হয় এইটো। তো ইয়াত চবকে এলাউ নকৰে, তো ভিতৰত যোৱা এলাউ নাই, তো সেইকাৰণে আমি ভিতৰৰ একো দেখাব পৰা নাই। তো বাহিৰৰখিনিয়ে ইমান ধুনীয়া, ভিতৰখিনি নাচালেও হ'ব। তো বাহিৰৰখিনিয়ে চাই এনজয় কৰক। তো আমি এতিয়া ওলাই গৈছোঁ ইয়াৰ পৰা। তো এতিয়া আমি যাওঁ গল্ফ কৰ্চত। তো ইয়াৰ সন্মুখতে আছে গল্ফ কৰ্চটো, ওচৰতে। বলক গৈ চাওঁ। তো এয়া আমি গল্ফ কৰ্চ আহি পালোঁ।
গল্ফ কোৰ্চ দেখা হৈ গ'ল ভালকৈ দেখুৱাব নোৱাৰিলোঁ বিকজ তাত সোমোৱা এলাও নাই তো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ তো এতিয়া আমি আকৌ যাওঁ ডিগবৈ পাৰ্কত ডিগবৈ পাৰ্কৰ পৰা আমি ঘৰ উভতি যাম আৰু চ' আহি থাকোঁতে এতিয়া আমি আহি পালোঁ ডিগবৈ চাৰ্চ তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ তো এইটো হৈছে ডিগবৈ চাৰ্চ তো ভিডিঅ'টো আমি ইয়াতে শেষ কৰোঁ তো এতিয়া আমি আকৌ ৰিটাৰ্ণ যাওঁ ডিব্ৰুগড় আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু শ্বেয়াৰ কৰিব এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় তো যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ ভাল কণ্টেণ্ট বনাবলৈ তো যদি মোৰ কণ্টেণ্ট পচন্দ আহিলে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ